নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজিৰ ভিডিঅ'টো দেখাও। মানে এফালে পথাৰত প্ৰথমতে আমি ৰাতিপুৱাই মা আৰু মই আহিলোঁ। বেহাৰখিনি তাত জমা কৰি থৈছোঁ, বহুত দূৰে হয়। তাৰে পিছতে এফালে আমি এনেকৈ টোপোলা বান্ধি নি জমা কৰি থৈ দিছোঁ। মানে বৰষুণৰ দৌৰা-দৌৰিকৈ মেচিনটো মাতি আমি এফালে মেচিনেদি মাৰিও ল'লোঁ। বেহাৰখিনি বেছি হোৱা নাই। তাৰে পিছত এইফালে 3 বস্তামান হৈছে আৰু চাইকেলখনেদি মই ঘৰত লৈ আহিম। পথাৰৰ পৰা বহুত বেছি দূৰ হয়। তাৰে পিছতে এইফালে সন্ধিয়া আছে বিয়া। দাদা এজনে মানে কইনা এজনী আনি থৈ দিছিল। তাৰে পিছতে ঘৰতে এনে সেন্দুৰটো দি থৈ দিছে। কোনে কোনে চিনি পাইছে কইনা আৰু দৰাক? এফালে দৰাই সেন্দুৰ পিন্ধাব কইনাজনীক। তাৰে পিছতে এইফালে কইনাজনীক সেন্দুৰ পিন্ধাই উঠি এফালে বৌহঁতে আনন্দতে নাচিও দিলে। এয়া মই কৈছিলোঁ নহয় বৰষুণৰ বতৰ বুলি, বৰষুণো